Hello everyone, good morning. আজি যেহেতু দেওবাৰ সেইবাবে আজি আমাৰ ডিউটি অফ আছে আৰু আজি ডিউটি অফ থাকিলেও ৰুমত কিন্তু ফুল ডিউটি আছে কাৰণ যিহেতু ৰুমটো গোটেই খেলি মেলি হৈছে দেখিছেনে গোটেই অযথা এইবোৰ লেতেৰা হৈ আছে এইবিলাকে একদম লেতেৰা হৈছে আজি ৰুম চাফা কৰিব লাগিব কিচেনটো লেতেৰা হৈ আছে আজি দেওবাৰ গতিকে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ দিনটো দেখাম কি কি কৰিছোঁ আৰু এতিয়া যাওঁ চাহ খাবলৈ বুলি চাহ একাপ খাই আহোঁ আৰু শুই উঠিছোহে মুখ চুখ ধুই মেলি হ'ল এতিয়া চাহ খাবলৈ যাওঁ এইকেইটা আমাৰ মহাজনকেইজন ৰাতিপুৱা উঠি আৰু এজন মাজুলী ল'ৰা অসমৰ ল'ৰা মাজুলী ল'ৰা আৰু দুজন তিনিজনমান আছে কি খবৰ ভালে ন বঢ়িয়া এইকেইজন আগত গৈ আছে 12টা-1টা বজালৈকে ৰাতি সাৰ পাই আছিলে কিন্তু আৰু এতিয়া উঠি মেলি ৰাতিপুৱাই উৎপাত কৰি আছে চাহ খাওঁ বোলে গতিকে চাহ একাপ খাই আহোঁগৈ মনটো ফ্ৰেছ লাগিব বাকী দিনটোত কি কি কৰিম দেখাই থাকিম আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব বুলি আশা কৰিলোঁ আৰু বেলি চেকচেকাই ওলাই আছে কিন্তু দেই বেয়া গৰম ইয়াত যথেষ্ট গৰম কিন্তু গৰম হ'লেও বতাহ মাৰি থাকে পূৰা বতাহ মাৰি থাকে কাৰণে গৰমটো সিমান অনুভৱ কৰা নহয় বাকী যি নহওক জেগাটো ভাল লাগে কাৰণে থাকিও ভাল লাগিছে পাহাৰীয়া এলেকা নাৰিকল গছ ইয়াত বহুত বেছি আছে আৰু যিহেতু চাহ খাবলৈ আহিছিলোঁ ইয়াতে চাহ ৰেডি কৰি আছে এইফালে চাহ ৰেডি কৰিছে ইয়াতে চাহটো খাই ল'ব লাগিব এজন চাহলৈ অপেক্ষা কৰি আছে কেতিয়াকৈ আহিব কেতিয়াকৈ খাবলৈ পাম এজনে হাত লগালে এয়া গৰম চাহ বেংগলৰ চাহ কিন্তু দেই পোৱালিক দি দিয়া এয়া আহি গ'ল গৰম চাহ খাই চাব লাগিব কেনেকুৱা লাগে বাকী চাহৰ লগত কি হ'ব কিবা হ'ব নেকি চাহৰ লগত কিবা হ'বনে কিন্তু দুইটা তাকে খাব লাগিব ভালকৈ চাই চিতি কিবা এটা লৈ আনা চাহ তাহ খাই হৈ গ'ল আৰু চাহটো খোৱাৰ পিছত এটা অভ্যাস আছিলে গুটখা খোৱা চিখৰ কেণ্ডি যিকোনো বস্তু কিবা এটা নহয় কিবা এটা খাবলৈ চাহ তাহ খোৱাৰ পিছত এটা খোৱাৰ অভ্যাস আছিলে কিন্তু ইয়াত যিহেতু সেইবিলাক বস্তু বেন কৰি থৈছে সেইবাবে নাই আৰু এনেকৈ চলি গৈছে আৰু এনেকৈ হয়তো এক হিচাপত ভালেই হৈছে এৰিবলৈ পাৰিম কিন্তু অসমত কি হৈছিলে খোৱাৰ পিছত লাগিবই মানে যেনেকৈ হ'লেও লাগিবই সেইটো বস্তু কিন্তু ইয়াত এটাই ভাল হৈছে কি সেইটো বস্তু বেন কৰি থৈছে যিহেতু এতিয়া নেখালেও মানে চলি গৈছে আৰু ভালেই হৈছে এৰিবলৈ পাৰিম আৰু এতিয়া যাওঁ গাহৰি আনিবলৈ বুলি যিহেতু ইয়াত গাহৰি কাটিছে বুলি কোৱা শুনিছোঁ গতিকে গাহৰিটো ফেমাছ ন আমাৰ গতিকে গাহৰিটো লাগিবই গাহৰি মেইন গতিকে এতিয়া যাওঁ আৰু ইয়াতে গাহৰি কাটি আছে সিহঁতে গাহৰি লৈ আছে গাহৰি কটাটো মই ওচৰৰ পৰা নেদেখাওঁ বনোৱাৰ পিছত দেখাম বাৰু সিহঁতে দাদাই কাটি আছে আৰু সিহঁতে লৈ আছে আৰু লৈ মেলি ৰুমত এতিয়া বনাই মেলি খাম আৰু ৰাতিপুৱা সাঁজটো গাহৰি আনিলোঁ গাহৰি আনি মেলি এতিয়া বনাই আছোঁ এয়া উতলি আছে খাম আৰু লাহেকৈ আৰু বন্ধুসকল এতিয়া গাহৰিটো বনাই মেলি এতিয়া ভাতটো খাব লৈছোঁ এইকেইজনে খালে বহুত ফাষ্ট কিন্তু খালে ময়ো খাই লওঁ কিন্তু গাহৰি 400 টকা কেজি কিন্তু কেইটকা 420 টকা কিন্তু চব মাংস এনেকুৱাই টান নহয় লাভাৰৰ নিচিনা খাবলৈ বৰ সোৱাদ নহয় তথাপিও এতিয়া খাবতো লাগিবই গাহৰি প্ৰিয় যে সেইকাৰণে খাবতো লাগিব গতিকে খাই লওঁ খাই বৈ মেলি ওলাই আহিলোঁ অলপ ফুৰিবলৈ বুলি আৰু এইকেইটা দেখিছেনে ভাত চাত খাই মেলি আহিছিলে আৰু খাই মেলি অহাৰ পিছতো এতিয়া তেতেলী পাৰি বেয়া খাব পাৰে কিন্তু একদম ৰাহু বুলি ক'ব পাৰি তেজবা তেতেলী গছ পূৰা পাৰি আছে আৰু এটাই বুটলি আছে এটাই দলি মাৰি আছে পাৰি আছে আৰু এটাই ৰখি চাই আছে ইয়াৰ ভিউটো দেখাইছোঁ পাহাৰৰ ইয়াৰ ভিউটো অলপ চাই লওকচোন আপোনালোকে ইমান ধুনীয়া চাওক না আৰু আমি আহি আছিলোঁ এইটো ৰাস্তাইদি আৰু ৰাস্তাটো চাওক ইমান ধুনীয়া যিহেতু আমি এনেই অলপ ওলাই আহিছিলোঁ ৰাস্তাৰ ফালে আৰু এতিয়া আহি দোকানত সোমালোঁ দোকানত সোমাই এটা ষ্টিং কিনি ল'লোঁ গোটেইকেইটাই অলপ খাই ল'লে এনাৰ্জিটো পাম আৰু অলপ খোজকাঢ়িম অলপ ফুৰিম তাৰপিছত ৰুমলৈ যাম এটা পুখুৰী দেখাইছোঁ আপোনালোকক পুখুৰীটো চাওক ত্ৰিপাল দি পিনে পানী সংৰক্ষণ কৰি ৰাখিছে ইয়াত আৰু ইয়াত মাছো পুহিছে চাগে
আৰু যিহেতু পানী ইয়াত শুকাই যায় পাহাৰীয়া জেগা সেইবাবে ইয়াত ত্ৰিপাল দি এনেকৈ ত্ৰিপাল ৰাখি ইয়াত পানী দি ইয়াত মাছ পুহিছে আৰু এটা জেগালৈ যাব ওলাইছোঁ সেইখন নৈ নে নদী নে কি নাজানো মুঠতে তালৈ যাওঁ ধুনীয়াকৈ জিলিকি আছে চ' তাৰপৰা এপাক আহোঁগৈ লাগিছে এইফালে পাহাৰ এইফালে নৈ আৰু এইফালে আম গছবিলাক দেখিছেনে ইয়াত গছবিলাক বেছি ওখ নহয় ইমানটো দেখিছেনে ইমানটো ওখ হয় ইয়াতকৈ বেছি ওখ গছ ইয়াত দেখিবলৈ পোৱা নাযায় আৰু এইবিলাক আম গছ পূৰা লমাই লাগি আছে আৰু এইখন নৈ তালৈ যাওঁ ইয়াত বহুত মানুহে বৰশী টোপাই আছে মাছ মাৰি আছে তালৈকে এপাক যাওঁ আৰু এইফালে চব পাহাৰ চ' সিহঁতে তালৈ গ'লে মই যাওঁ এবাৰ আৰু এখন নৈখনৰ ইমানেই মাছ আছে একদম পাৰত এইবিলাক দেখিছেনে কেনেকৈ মৰি আছে বহুত মাছ এইটো এনেকৈ পৰি আছে চাইডে চিধা আৰু এইখিনি পোনা চাওক দেখি পাগলা হৈ যাব এইবিলাক চাওক বহুত মানুহে ইয়াত মাছ ধৰি আছে বৰশী টোপাই আছে আৰু এখন নৈত মাছৰ অভাৱ নাই গোটেই মাছবিলাক এইবিলাক ছাইডত আহি মৰি আছে বিৰাট গোন্ধ মাৰিছে উত্তৰ ছাইডত অকল মাছেই মাছ এনেকুৱা সাংঘাতিক মাছ মই দেখা নাই প্ৰথম দেখিছোঁ লাইফত আৰু আমিও যদি কিবাকিবি বৰশী চৰশী লৈ অহা হ'লে মাছ মাৰিব পাৰিলোঁ কিন্তু বেলেগ এদিন মাৰিম কিন্তু ইয়াত বাকী যে কি নহওক ভিডিঅ'টো চাই লাগে বাৰু বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে আকৌ এটি নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ তেন্তে আজিলৈ বাই বাই